নমস্কাৰ পোনপ্ৰথমে সকলোলৈকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি আপোনালোকৰ বাবে লৈ আহিছোঁ মাছৰ কণীৰ এখন খুব সুন্দৰ কাৰী। গতিকে ভিডিঅ'টোনো কেনেকৈ বনালোঁ, কি কৰিলোঁ নকৰিলোঁ সকলোখিনি দেখুৱাম। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এয়া মাছৰ কণীখিনি লৈ ল'লোঁ আৰু তাতে অকণমান বেচন দিলোঁ আৰু অকণমান জিৰা গুড়ি দিলোঁ। জোখমতে নিমখ দিলোঁ, জোখমতে অকণমান হালধি দিলোঁ আৰু এয়া অকণমান বেকিং পাউডাৰ দিলোঁ। ভালদৰে ফেটি ল'লোঁ আৰু অকণমান পিঁয়াজ দি ল'লোঁ। এয়া কেৰাহী বহাই ল'লোঁ আৰু কণীখিনিতো ৰেডি আছেই। আলু কাটি ল'লোঁ, পিঁয়াজ কাটি ল'লোঁ, নহৰু বটি ল'লোঁ আৰু নৰসিংহ পাত দুটামান লৈ লৈছোঁ। কেৰাহীতে এয়া জোখমতে তেল দিলোঁ। তেল গৰম হোৱা তেতিয়া এয়া পকৰীৰ দৰে কণীখিনি ভাজি লৈছোঁ। এতিয়া এয়া পকৰী হৈ গ'ল আৰু তৰকাৰীখন নোহোৱালৈকে পকৰী এটা টেষ্ট কৰক আৰু ভিডিঅ'টো উপভোগ কৰক। পকৰী ভাজি হৈ গ'ল আৰু এতিয়া তেলতে এয়া আলু দিলোঁ আৰু আলুখিনি ভাজি লওঁ আৰু আলুখিনি অলপ ভাজি হোৱাত তাতে পিঁয়াজখিনি দিছোঁ আৰু নহৰু বটাকণ দি ভালকৈ ভাজিছোঁ। এতিয়া অলপ সিজিবৰ বাবে ঢাকনাখন লগাই দিছোঁ। এটা জলকীয়া দিছোঁ। এতিয়া জোখমতে হালধি আৰু নিমখ দিছোঁ। মছলাৰ নামত এয়া সামান্য জিৰা দিছোঁ। মই বেছি মছলা ব্যৱহাৰ নকৰোঁ। অকণমান টমেটো চচ দিছোঁ। আৰু সম্পূৰ্ণৰূপে বস্তুখিনি সিজি হৈ গ'ল আৰু এয়া জোখমতে পানী দিছোঁ। আৰু উতল অহাত কণীৰ পকৰীখিনি ইয়াতে দি দিছোঁ। তেনে সাধাৰণ যদিও এবাৰ খাই চাব, খুব সুন্দৰ লাগে আৰু সম্পূৰ্ণ হৈ গৈছে। শেষত এয়া নৰসিংহ পাত দিলোঁ আৰু ভিডিঅ'টো কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি দিব।